স্বাগতম জনাইছো মই হিতালিয়ে মোৰ ইউটিউব চেনেললৈ আৰু এতিয়া মই ওলাইছো এফালে যাবলৈ আজি যেহেতু ৰাভা দিৱস গতিকে ৰাভা দিৱস ক'তনো কেনেদৰে আয়োজন কৰিছে মোহনবাৰীতে গৈ চাই আহোঁগৈ মোহনবাৰীলৈকে যাওঁ তাতে আছে আমাৰ ঘৰৰ মানুহ আৰু তাত আমাৰ মোহনবাৰী এয়াৰপৰ্টত আমাৰ মাটিও গৈছে গতিকে কোনখিনি মাটি গৈছে এয়াৰপৰ্টৰ বাবে সেয়াও আপোনালোকক আজি দেখুৱাই থাকিম ভিডিঅ'টো মোহনবাৰী যোৱা এয়া অটো আমি পাইছোঁ এখন যাব এবাৰ উঠোঁ মোহনবাৰী এতিয়া এয়াৰপৰ্টলৈকে গাড়ী নাযায় আমি যায় বুলি ভাবি এনেকৈ গুচি আহিলোঁ হঠাতে এতিয়া আমি যাবলৈ বহুত অসুবিধা হৈছে কেনেকৈ যাওঁ কিহত যাওঁ ভিডিঅ' প্লেন এইটো হৈছে মোহনবাৰী বিমানবন্দৰ আমি পাই গ'লোহি য'লৈ আহিছিলোঁ সেই ঠাই এয়া ডিব্ৰুগড় এয়াৰপৰ্ট আমি উপস্থিত হ'লোহি আহি পাই গ'লোহি আৰু এইটো এয়াৰপৰ্টতে আমাৰ যথেষ্ট মাতি গৈছিলে আৰু এতিয়াও আমাৰ এতিয়াও যথেষ্টখিনি গৈছে সেইখিনি কোন ঠাইত গৈছে সেয়া মই দেখুৱাই থাকিম পাইছোঁহি এয়া গৈ আছোঁ এয়াৰপৰ্টৰ ভিতৰলৈ কিমানখিনিলৈকে যাব পাৰোঁ যাওঁ দেখুৱাম আপোনালোক এয়া আমি এয়াৰপৰ্টলৈ সোমাই এয়া গৈ আছোঁ এইটো ডিব্ৰুগড় এয়াৰপৰ্ট আপোনালোকক ইয়াৰে দৃশ্যাংশবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে আমাৰ এই দুজনী ভণ্টি এইফালে বাইদেউ আৰু এইজনী হৈছে আমাৰ দৃষ্টি গগৈ দৃষ্টি এফালে এবাৰ চাই দিয়া হাই কৈ দিয়া দৃষ্টি হাই কৈ দিয়া আকৌ তোমাক মানুহে চিনি পায় নহয় এইফালে আহিছোঁ আৰু এইফালে ভাইটি এই ভাইটিৰ লগতে আমি আহি আছোঁ এয়া আমি গৈ আছোঁ ভাল লাগিছে এয়াৰপৰ্টলৈ এয়া প্ৰথম আহিছোঁ অৱশ্যে এতিয়া আমি প্লেনত ক'ৰবালৈ ফুৰিবলৈ যাবৰ বাবে অহা নাই কিন্তু মই মোৰ ব্লগটো প্ৰস্তুত কৰিবৰ বাবে আহিছোঁ মোহনবাৰীলৈ আৰু মোহনবাৰীলৈ যিহেতু আহিছোঁৱেই গতিকে ভাবিলোঁ এই এয়াৰপৰ্টতে এবাৰ সোমাই যাওঁ মোহনবাৰীলৈ যিহেতু আহিছোঁ গতিকে ভাবিলোঁ যে এয়াৰপৰ্টতে এপাক সোমাই যাওঁ কোনটো চৌপাশৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিয়াৰ এয়া চেষ্টা কৰিছোঁ ভিৰ নাই এতিয়া প্লেনবিলাক আহি শেষ হ'ল আৰু আহিব লগা এতিয়া নাই গতিকে ইয়াত ভিৰ ভাৰ নাই ভালেই লাগিছে মুকলিমূৰীয়াকৈ আমি ফুৰিব পাৰিছোঁ সন্ধিয়া সময়ত আমাৰ এই ছোৱালীজনীয়ে বিৰাট ভয় কৰিছিলে প্ৰথমে আহি খুবেই কান্দিছিলে ভাবিছিলে এখন হস্পিটেল হয় এতিয়া কিন্তু সাহস হৈ গ'ল বিন্দাছ গৈ আছে জঁপিয়াই হয় জঁপিয়াই দিয়া জাপ দুটামান মাৰি দেখুৱাই দিয়া আকৌ আমি ভিডিঅ' কৰি দেখাই দিছোঁ জাপ দুটামান দি দিয়া দেখুৱাই দিয়া বা হাই কৈ দিয়া ব'লা আমাৰ ভণ্টিকেইজনীক অকণমান দেখুৱাই দিছোঁ মোহনবাৰী ভণ্টি হয় একেবাৰে এয়াৰপৰ্টৰ ওচৰতে ঘৰ আৰু এইটো এয়াৰপৰ্টত আমাৰ যথেষ্টখিনি মাটি গ'ল আগতেও গৈছিলে কিন্তু মোৰ বুলি ক'ব নোৱাৰি আৰু আমাৰ পৰিয়ালৰ হয় আৰু ইয়াতে মোৰ পৰিয়ালৰ লোক যথেষ্ট আছে এতিয়াও গৈ আছে সেই মাটিৰো এতিয়া আমি কিবা এটা পাম আৰু পাবলৈ গৈ আছোঁ এয়া ফুৰি আছোঁ এইকেইজনী ভণ্টি হাই কৈ দিয়া সেইজনী সিয়া মোৰ আমাৰ ভয় নকৰা ছোৱালীজনী এইফালে গছজোপা খুব ধুনীয়া লাগিছে মজা ইয়াতে ন আবেলি ফুৰিবলৈ আহি সঁচাকৈ ভাল লগা এডোখৰ ঠাই ওচৰতে হোৱা হ'লে সদায় গুচি আহিলোহেঁতেন আবেলি এনেকৈ ইয়াতে বহিলোহেঁতেন কিন্তু যথেষ্ট দূৰ ৰ'বা এইটো এয়াৰপৰ্টটো ইয়াৰ পিছফালে সেই আকাশখন যে দেখিছে খুব ধুনীয়াকৈ ৰঙা হৈ আছে তাতে এখন পথাৰ আছে আৰু সেই পথাৰৰে মাটি হয় এইটো এয়াৰপৰ্টটোৱেতো দেখিছে ইয়াতো যথেষ্টখিনি মাটি আগতে গ'লে কেইবছৰমান আগৰ কথা সেয়া এতিয়া আকৌ কিছু মাটি গৈছে আমাৰ মানে মোৰ শহু আছিলে আগতে ইয়াতে ঘৰ ইয়াৰ পৰা এতিয়া অৱশ্যে গুচি গ'ল গতিকে তেওঁলোকৰ অংশবোৰ আছে ইয়াতে মাটিৰ অংশবোৰ আৰু সেই মাটি এতিয়া গৈছে যিখিনি মাটি অৱশ্যে
পইচা পাতি দিব, কিন্তু এই এয়াৰপৰ্টৰ বাবে এতিয়াও আকৌ যথেষ্টখিনি মাটি গৈছে। সেইখিনিৰ বাবে আমি এতিয়া যিখিনি কৰিব লাগে সেয়া কৰি আছোঁ পইচাটো পাবৰ বাবে। এই গছকেইজোপা খুব ধুনীয়া লাগিছে, আমি দেখুৱাই আছোঁ। এইখিনি হৈছে হুইল চেয়াৰখিনি প্লেন আহি ইয়াত পৰাহিৰ পিছত যিখিনি লাগেজ আহে যাত্ৰীসকলৰ, সেই যাত্ৰীসকলৰ লাগেজ কঢ়িওৱাৰ বাবে ৰখা হৈছে। এইখিনি হুইল চেয়াৰখিনি ইয়াত এনেদৰে ৰাখি থোৱা হৈছে। ডিব্ৰুগড় বিমানবন্দৰৰ পৰা সেয়া পিছফালে সেয়া দেখিছে, সেয়া আমি চালোঁ মেলিলোঁ আহিলোঁ, যথেষ্টখিনি আনন্দ কৰিলোঁ, ভাল লাগিলে ইয়াতে পৰিৱেশটো আপোনালোককো দেখুৱালোঁ। চাব আপোনালোকে মোৰ ভিডিঅ'টি। এতিয়া আমি যাওঁ, এতিয়া ৰাভা দিৱস আছে ওচৰতে, কিছু দূৰত তালৈকে যাওঁ, চাই থাকক ভিডিঅ'টি। ইয়াৰ পাছতে সাজু হৈ থাকিবলৈ কোৱা হ'ল অনুষ্কা হাজৰিকা।
পথাৰবাসীৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপিত হৈ আছিলে। এইখন মঞ্চতে অনুষ্ঠিত হৈ আছিলে সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছিলে আৰু সেই তাৰে দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ যদিও ভইচটো মিউট কৰিব লগা হ'ল। ভইচটো সম্প্ৰচাৰ কৰিব নোৱাৰিলোঁ মোৰ চেনেলটোত কপিৰাইট লাগি যায় বুলি। মোহনবাৰীৰ বেৰি পথাৰত আমি ৰাভা দিৱস চাবলৈ আহিলোঁ। এইফালে হৈ আছে, এতিয়া যথেষ্ট ৰাতি হৈছে, গতিকে আমি ভাবিছোঁ এইবাৰ ঘৰলৈ যাওঁতে সম্পূৰ্ণকৈ অনুষ্ঠানটো চোৱা নহ'ল, তথাপিও যাওঁ ৰাতিলৈ বিপিন চাওদাং আহিব ইয়ালৈকে। আমি কিন্তু এয়া নাচাওঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ।